নমস্কাৰ সকলোলৈকে এনএলজি টেষ্টৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো লৈছোঁ, খাদ্য পাকস্থলী তেনেহ'লে ইন্ধনৰ লগত কি হ'ব? অপশ্যন দিয়া আছে 4টা, ট্ৰাক, ইঞ্জিন, জাহাজ আৰু বাছ। আপোনালোকে এইটো কুৱেশ্যন যোৱাটো ভিডিঅ'ত ইংলিছত পাব পাৰে, এতিয়া আমি অসমীয়াত দিছোঁ। আপোনালোকে শুদ্ধ অপশ্যনটো আমাক কমেণ্টত জনাব। দ্বিতীয় প্ৰশ্নটো লৈছোঁ, বাতৰি কাকত যদি সম্পাদক হয় তেনেহ'লে নাটক ? নাটক কি হ'ব? 4টা অপশ্যন দিয়া আছে, অভিনেতা, থিয়েটাৰ পৰিচালক আৰু নাট্যকাৰ। বাতৰি কাকতৰ যদি সম্পাদক থাকে তেনেহ'লে নাটকৰ এজন পৰিচালক থাকে, নাট্যকাৰো থাকে, অভিনেতাও থাকে, কিন্তু পৰিচালকজন নহ'লে নাটকখন সম্ভৱ নহয়। সেয়েহে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব, পৰিচালক হ'লেহে এখন নাটক সম্পাদন হ'ব পাৰে। এতিয়া আমি তৃতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে, ঘড়ী যদি সময় হয় তেনেহ'লে থাৰ্মোমিটাৰ ? অপশ্যন আছে উষ্ণতা, বিকিৰণ, শক্তি আৰু তাপ। আমি সকলোৱে সৰুৰে পৰা জানো, যিহেতু থাৰ্মোমিটাৰ যন্ত্ৰটোৱে তাপ জোখে, তেনেহ'লে থাৰ্মোমিটাৰ লগত তাপ মিলিব। 4 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰপতি যদি দেশ হয় তেনেহ'লে প্ৰদেশৰ লগত তলৰ কোনটো অপশ্যন মিলিব? অপশ্যন দিয়া আছে 4টা, মুখ্যমন্ত্ৰী, প্ৰাদেশিক মন্ত্ৰী, ৰাজ্যপাল আৰু ৰাজ্যিক মন্ত্ৰী। শুদ্ধ অপশ্যনটো হ'ব প্ৰদেশৰ লগত ৰাজ্যপাল মিলিব, কাৰণ ৰাষ্ট্ৰপতিয়ে যেনেদৰে দেশ এখন শাসন কৰে, ৰাজ্যপালে তেনেকৈ এখন প্ৰদেশ শাসন কৰিব পাৰে। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, বৰ্গ যদি কালি হয় তেনেহ'লে গোলকৰ কি হ'ব? দিয়া আছে। অপশ্যন আছে পৰিধি, বিন্দু, পৰিসীমা আৰু আয়তন। আপোনালোকে সকলোৱে জানেই, বৰ্গ যদি কালি হয় তেনেহ'লে গোলকৰ অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব, কাৰণ গোলকৰ সদায় আয়তন উলিয়াবলৈ আহে। আয়তনৰ লগতহে গোলকৰ সম্বন্ধ বেছি। গতিকে আমি পালোঁ গোলকৰ লগত আয়তন মিলিব। তাৰ পাছতে 6 নম্বৰ প্ৰশ্নটো হৈছে, নিগনি আৰু মেকুৰী যদি হয়, মাখি লগত তলৰ অপশ্যন কোনটো মিলিব? দিয়া আছে। অপশ্যন দিয়া আছে এন্দুৰ, মকৰা, প্ৰাণী আৰু ঘোঁৰা। অপশ্যনকেইটা চাই আপোনালোকে নিশ্চয় গম পাব, যিহেতু এন্দুৰ, মকৰা, প্ৰাণী আৰু ঘোঁৰা। প্ৰাণীটো কেতিয়াও হ'ব নোৱাৰে। এতিয়া আমাৰ অপশ্যন নম্বৰ বি হৈছে শুদ্ধ, যিহেতু নিগনি যদি মেকুৰীৰ লগত হয় তেনেহ'লে মাখিৰ লগত মকৰা হ'ব। 7 নম্বৰটোলৈ আগবাঢ়িছোঁ প্ৰশ্ন। ইয়াত দিয়া আছে, 7 নম্বৰ প্ৰশ্নটো দিয়া আছে, নৃতত্ত্ববিদ যদি মানৱ জাতি হয় তেনেহ'লে ? তৰা কি হ'ব? এতিয়া অপশ্যন দিয়া আছে জ্যোতিৰ্বিদ, মহাকাশচাৰী, জ্যোতিৰ্বিদ্যা আৰু পুৰাতত্ত্ববিদ। এতিয়া অপশ্যন এটো শুদ্ধ হ'ব, জ্যোতিৰ্বিদসকলে তৰাৰ বিষয়ে অধ্যয়ন কৰে। এতিয়া 8 নম্বৰটো হৈছে, চৰাই ডেউকা মাছ কি হ'ব? দিয়া আছে। অপশ্যন আছে বাকলি, কাণ, ঠেং আৰু ফিছা। অপশ্যনকেইটা চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিব, যিহেতু মাছৰ বাকলি, ফিছা এই দুটাহে মাছৰ লগত মিলিব। এতিয়া আমি তাৰে অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি শুদ্ধ, যদি চৰাই ডেউকাৰ লগত মিলাব পাৰি তেনেহ'লে মাছ ফিছাটোৰ লগত মিলাব পৰা হ'ব। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে, সুখ যদি মৃত্যু তেনেহ'লে আনন্দ ? অপশ্যন দিয়া আছে ক্ৰদন, বিষাদ, জন্ম, নৃত্য। যিহেতু আমি যদি চাবলৈ যাওঁ অপশ্যনকেইটা, মৃত্যুৰ লগত সুখ হ'লে তেনেহ'লে আনন্দৰ লগত জন্ম হ'ব। 10 নম্বৰ প্ৰশ্নটো দিয়া আছে, সোমবাৰ, শনিবাৰ, তাৰ পাছত বৃহস্পতিবাৰ ? সোমবাৰ অপশ্যন দিয়া আছে বুধবাৰ, সোমবাৰ, মঙলবাৰ আৰু ৰবিবাৰ। প্ৰশ্নটোৰ উত্তৰটো যদি আমি উলিয়াবলৈ চাওঁ তেনেহ'লে সোমবাৰৰ পৰা শনিবাৰলৈকে মাজত কিমান দিন আছে চাব লাগিব। এতিয়া আমি যদি বৃহস্পতিবাৰৰ লগত মিলাই চাওঁ তেনেহ'লে আমাৰ শুদ্ধ অপশ্যনটো হ'ব মঙলবাৰ। আপোনালোকে উলিয়াই চাব, যিসকলে উলিয়াই চাব জানিছে তেওঁলোকে শুদ্ধ আনচাৰটো পাব, আৰু যিসকলে পৰা নাই তেওঁলোকে মই কোৱাৰ ধৰণে হিচাপ কৰি চাব। সোমবাৰৰ পৰা শনিবাৰলৈকে যিমান দিন আছে, তাৰ সোমবাৰৰ ঠাইত বৃহস্পতিবাৰ ৱৰ্ডটো মিলাই ল'ব। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, স্বৰ্গ, স্বৰ্গীয়, পৃথিৱী ? ইয়াত অপশ্যন দিয়া আছে পাৰ্থিৱ, পৃথ্বী আৰু পৃথিৱীয়। আমি যদি অপশ্যনকেইটা চাওঁ, স্বৰ্গ যদি স্বৰ্গীয় হয় তেনেহ'লে পৃথিৱীৰ লগত অপশ্যন নম্বৰ এটো মিলিব, পৃথিৱী পাৰ্থিৱ, পৃথিৱীৰ লগত পাৰ্থিৱটো মিলিব।
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে আমাৰ ভিডিঅ'সমূহ কেনে পাইছে জনাব। এনালজি টেষ্টৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখা গৈছে যোৱাবাৰৰ পৰীক্ষাসমূহত। এইবাৰো পৰীক্ষাসমূহত এনেধৰণৰ প্ৰশ্ন আমি আহিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকে এনালজি টেষ্টৰ ওপৰত অহা প্ৰশ্নৰ নম্বৰটো এৰিবলৈ চেষ্টা নকৰিব। গতিকে আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যিসকলে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে বা সহায় হৈছে তেওঁলোকে আমাক কমেণ্টত সঁহাৰি ৰূপে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।